Hello everyone, welcome to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে গম পাইছে যে মই আহিছো গুজৰাট দ্বাৰিকা আৰু কালি ৰাতি আমি আহি পালোহি হোটেল। এতিয়া মৰ্নিংত আমি কলৈ ওলাই আহিছো আপোনালোকক সকলো মই দেখাবলৈ চেষ্টা কৰিম। আমি আহি আছো এতিয়া দ্বাৰকাধীশ মন্দিৰলৈ, কৃষ্ণ মন্দিৰ। মা বৰ্মা মই আৰু বাকি মানুহবোৰ পিছত আছে, কিন্তু আমি সকলো আহি তিনিজনী একদম যেন চিনাকি জেগা তেনেকুৱা নিচিনাকে ভগৱানে আমাক লৈ লৈ আহি আছে। এতিয়া আপোনালোকক মই দেখাম দ্বাৰকাধীশ মন্দিৰ। দ্বাৰকাধীশ মন্দিৰৰ ভিতৰলৈ গ'লোঁ আৰু সেৱা জনালোঁ, কিন্তু আমি ফটোহে উঠাব নোৱাৰিলোঁ যিহেতু ইয়াত মোবাইল কেমেৰা এলাউ নকৰে। পুৱাতেই যিহেতু আমি হোটেলৰ পৰা ডাইৰেক্ট মন্দিৰলৈ আহিলোঁ, সেয়েহে আমি মন্দিৰৰ পৰা ওলাই মন্দিৰৰ নিজেই কাষতেই থকা এই ভোজনালয় গৃহলৈ আমি আহিলোঁ। আৰু ইয়াত পাৰ পাৰ্চন 30 ৰুপিজ, 30 টকাতে এনেধৰণে পিঁয়াজ নহৰু ইউজ নকৰাকৈ খুব ধুনীয়াকৈ বনোৱা এয়া আমি খাদ্য ল'লোঁ। আৰু এনেধৰণে সকলোৱে এনেকৈ ইয়াতে খায়। আৰু এয়া মৰ্ণিং আৰু ইভিনিং দুটা শ্বিফ্টতহে তেওঁলোকে যোগাৰ ধৰে। ব্ৰেক টাইম এটা মাজতে দুপৰীয়া সময়ত তেওঁলোকে লয়। দ্বাৰকাধীশ মন্দিৰ অৰ্থাৎ কৃষ্ণ মন্দিৰৰ পৰা ওলাই আহিলোঁ, আমি ভোজন কৰিলোঁ আৰু ইয়াৰ পিছতে আহিলোঁ আমি নদীৰ ঘাটলৈ। আৰু এই নদীখনক কোৱা হয় গোমতি ৰিভাৰ। আৰু গোমতি ৰিভাৰৰ ওপৰতে আছে এখন সেতু, আৰু এই সেতুখনক কোৱা হয় সুদামা সেতু। এয়া দেখিছেনে কি ধুনীয়াকৈ সাঁতুৰিছে আৰু খুবেই ধুনীয়াকৈ ব'টিং কৰিছে। আৰু এই ব'টিংসমূহৰ প্ৰাইচ 150 পাৰ পাৰ্চন, 200 এনেকৈ। नहीं है, 10 रुपीज़ फॉर 1 पीस बोला है। মাছ মাছ দেখি ইমান ধুনীয়া লাগিছে, সৰু সৰু মাছ। গোমতি নদীৰ পাৰৰ পৰা এয়া আমি আহি আছোঁ কৃষ্ণ মন্দিৰৰ কাষেৰেই সৰু সৰু ৰাস্তাৰ মাজে মাজে। এয়া ঘৰসমূহ খুবেই পৌৰাণিক যেন লাগিছে, আৰু ৰাস্তাৰ মাজতে এনেধৰণে দিনে ৰাতিয়ে গৰুসমূহ বহি থকা দেখা পাইছোঁ। আৰু এতিয়া আমি যাম এখন সমৰ্পণ মাৰ্কেট আছে তালৈ, অকণমান ঘূৰিম, মাৰ্কেটখন চাম। আৰু এতিয়া মাৰ্কেট চোৱাৰ পিছতে আমি হোটেললৈ আহিলোঁ। হোটেলত অলপ সময় ৰেষ্ট কৰাৰ পিছত আমি আকৌ আহি আছোঁ এতিয়া দ্বাৰিকা মন্দিৰৰ ভোজনালয়ৰ ফালে। কিন্তু ৰাস্তাত অথনি আমাৰ দিনত আহোঁতে বন্ধ নিচিনা লাগিছিলে, দোকানবোৰ অলপ কম আছিল, এতিয়া দোকান বহুত হৈ গৈছে। ইভিনিং সময়ত ওলাই আহিলোঁ, পৰিৱেশটো খুবেই ভাল লাগিল। হোটেল, মাৰ্কেট আৰু মন্দিৰৰ একদম মিডল অফ দ্য পইণ্টত এই স্তম্ভটো আছে, এইটো মনত ৰাখিবলগীয়া। আমি আহি পালোঁ ভোজনালয়ত, খালোঁ। ভোজনালয়ৰ কাষতেই, কৃষ্ণ মন্দিৰৰ কাষতেই এয়া এখন ডাঙৰ মাৰ্কেট ইভিনিং সময়ত হয়, আৰু খুবেই ভাল লগা এটা পৰিৱেশ। গুজৰাট দ্বাৰিকাৰ ডে 1 ভ্লগ মই আজিলৈ ইয়াতে ৰাখিছোঁ। Second day 2 vlog is coming soon. যদি মোৰ ভ্লগটো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংকছ ফৰ ৱাচিং মাই চেনেল।